নম্বৰ 1 ত্ৰিভুজৰ আটাইতকৈ বিখ্যাত সূত্ৰটো কি? উত্তৰ পাইথাগোৰাছৰ সূত্ৰ। নম্বৰ 2 এটা পিৰামিডৰ কিমানটা মুখ আছে? উত্তৰ 4খন। নম্বৰ 3 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম কোণবোৰক কি কোণ বোলে? উত্তৰ স্থূলকোণ বুলি কোৱা হয়। নম্বৰ 4 কোনে যোগ বিয়োগ চিহ্ন আৱিষ্কাৰ কৰিছিল? উত্তৰ ৰবাৰ্ট ৰেকৰ্ডে আৱিষ্কাৰ কৰিছিল। নম্বৰ 5 ভাৰতৰ ইটাবিলাকৰ আকৃতি কেনেকুৱা? উত্তৰ ঘনকীয়। নম্বৰ 6 মানৱ কম্পিউটাৰ বুলি কাক কোৱা হয়? উত্তৰ শকুন্তলা দেৱী। নম্বৰ 7 কিমান চেণ্টিমিটাৰত 1 ডেকামিটাৰ? উত্তৰ 1000 চেণ্টিমিটাৰত 1 ডেকামিটাৰ। নম্বৰ 8 15টা বাহু থকা বহুভুজক কি বোলা হয়? উত্তৰ পেণ্টাডেকাগন। নম্বৰ 9 40ৰ ৰোমান নম্বৰটো কি? উত্তৰ এক্সেল। নম্বৰ 10 900 নম্বৰটোক ৰোমান নম্বৰত কি বুলি লিখা হয়? উত্তৰ চিয়াম। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।